এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আৰু এতিয়া বাজিছে 1:48 হৈছে আৰু গা ধুই আহিছোঁ। মই 12টামান বজাতে গা ধুলোঁ আৰু এতিয়া অকণমান টাইম পাইছোঁ। এতিয়া ভাবিছোঁ ব্লগ এটাই বনাই দিওঁ আৰু কেইদিন ইমান গৰম দিছে, বহুত গৰম। আৰু চুলিখিনি এনেকৈ ৰাখিছোঁ আজি মই। আগত এইটো ষ্টাইল বহুত কৰিছিলোঁ। যেতিয়া মই কলেজত যোৱা আছিলোঁ তেতিয়া চুলিখিনি দীঘল আছিল, কিন্তু এতিয়া আৰু কাটি পেলালোঁ আৰু চুলিখিনিও বহুত শ্বৰ্ট হৈ গ'ল। আৰু এতিয়া এনেকৈ এইটো বনালে এনেকৈ চুলিবিলাক ওলাই আহে, কিন্তু গৰমৰ দিনত ভালো লাগে এনেদৰে এডাল বেনি গুঠি থ'লে। আজি ভাবিলোঁ এনেকৈ গুঠি থৈ দিওঁ। আচলতে ক্লাটচাৰ এটা লগাই থৈ দিওঁ মই চুলিখিনিত, বেলেগ একো কৰিব টাইমে নহয়। আৰু এতিয়া ভাবিছোঁ ব্লগ এটা বনাই দিওঁ, দেখাম কি কি দেখাব পাৰোঁ। চ' সেয়াই আৰু চাই থাকিব। আৰু এতিয়া এয়া মই কোমোৰা ফ্ৰাই কৰিব লৈছোঁ। কেৰাহীখনত অইল দি দিছোঁ আৰু দিছোঁ নিমখ হালধি। আৰু এতিয়া মই ইয়াতে কাটি থোৱা কোমোৰাখিনি দি দিম। আৰু কোমোৰা এনেদৰে ফ্ৰাই কৰি খায়ো ভাল লাগে, আলুৰ নিচিনাকৈ। আৰু আপোনালোকে ঘৰত এনেদৰে ট্ৰাই কৰিব পাৰে। আৰু এয়া মোৰ কোমোৰাখিনিও ফ্ৰাই কৰা হৈ গ'ল। আৰু এইফালে মা বনাইছে এখন তৰকাৰী। ইয়াত দিছে আলু, ক'লা কচু আৰু কেঁচা কল। ইফালেও মা কিবা ৰেডি কৰি ৰাখিছে, এইবিলাকো কিবা কিবি বনাব চাগে। আৰু বা ভাত খাব লৈছে। বা অলপ সোনকালে ভাত খালে। বা মাছ ফ্ৰাই কৰিছে, যিহেতু বায়ে ভেজ খাই বৰ এটা ভাল নাপায়। এতিয়া মোৰ ফ্ৰেণ্ড এজনী কল কৰিছিল আৰু তাই আমাৰ ঘৰত আহিব। চ' এতিয়া মই ফ্ৰেছ হৈ আহোঁ সিহঁত অহাৰ আগত, আৰু সিহঁত আহিলে দেখাম। আৰু আমাৰ বা কি কৰিছ? বা চাহ বনাইছে, এতিয়া চাহ খাম। আৰু এয়া মোৰ ফ্ৰেণ্ডো আহি পালে আৰু সিহঁতে অলপমান লাজ কৰিছে। আৰু এতিয়া আহিলোঁ মই পাকঘৰত চাহ বনাব, আৰু এইফালে মোৰ ফ্ৰেণ্ডজনীও আহি গ'ল। আৰু তাইকো মই কামত পিছে লগাই দিলোঁ। তেনেকুৱা হয় আচলতে, সিহঁতৰ ঘৰত মই গ'লেও আমি পাকঘৰত গৈ কথা পাতি থাকোঁ। তাই চাহ বনালে ময়ো তাত যাওঁ। চ' তেনেকুৱা। আৰু বহু দিনৰ পিছত লগ পালোঁ আচলতে সিহঁতক, আৰু লগ পাই বহুত বেছি ভাল লাগিল। মোৰ ফ্ৰেণ্ড সিহঁত এতিয়া যাব ওলাইছে, বহুত সময় হৈ গ'ল কথা পাতিলোঁ। চ' সেইবিলাক ৰেকৰ্ড কৰা নহ'লে, মানে বহুত দিনৰ মূৰত লগ পালোঁ। জগন্নাথ পুৰীত গৈছিল, তাৰ জগন্নাথ পুৰীৰ পৰা মোৰ কাৰণে বস্তু লৈ আহিছে, প্ৰসাদ লৈ আহিছে দুজনী। বাই বাই। এতিয়া যাব ওলাইছে। আলহী গ'ল আৰু এতিয়া মই বাচন বৰ্তনবিলাক ধুই লওঁ। মানে সিহঁত বহুত দিনৰ মূৰত আহিছে আৰু বহুত কথা পাতিলোঁ। চ' তাৰ বাবে মই একো ৰেকৰ্ড নকৰিলোঁ, পাহৰিয়ে থাকিলোঁ, কথাই পাতি থাকিলোঁ। আৰু লগ পাই বহুত ভাল লাগিল সিহঁতক, বহুত দিনৰ পিছত লগ পালোঁ। সিহঁত আচলতে জগন্নাথ পুৰীত গৈছিল, তাৰ বাবে মোৰ বাবে বস্তু আনিছে, প্ৰসাদ আনিছে। আৰু কি কি আনিছে দেখাও বাৰু। আগতে মই বাচনখিনি ধুই লওঁ। আৰু এতিয়া আলহী গ'ল আৰু মই ভাবিলোঁ বাচনখিনি ধুই থৈ দিওঁ, তেতিয়া আৰু ক্লিন হৈ থাকিব গোটেইখিনি, নহ'লে ভাল নালাগে। চ' সেয়ে বাচনখিনি ধুব লৈছোঁ আৰু তাৰপিছত ভালকৈ বহি চাহ খাম। আলহী গ'ল আৰু এতিয়া ময়ো আহিলোঁ বাচন বৰ্তন ধুই ৰুমত, আৰু এতিয়া অকণমান ভালকৈ চাহ খাম। তেতিয়া মই তেনেকৈ চাহ তাহ খোৱা একো নহ'লে, আৰু সিহঁতে মোৰ বাবে কিবা কিবি আনিছে জগন্নাথ পুৰীৰ পৰা, প্ৰসাদ আনিছে। প্ৰসাদখিনি মই থৈ দিলোঁ, কাইলৈ বাহঁতৰ তাত যাম চাগে, কালি বা পৰহি, বাৰ কাৰণেও আনিছে। চ' কালি পৰহিৰ ভিতৰত গৈ মই বাকো দি আহিম। আৰু এতিয়া দেখাম কি কি আনিছে। সিহঁতে মৰমত বহুত ধুনীয়া ধুনীয়া বস্তু আনিছে মোৰ বাবে। চ' সেইখিনি দেখাই দিওঁ আগতে।
আৰু এইটো এটা আনিছে, ইয়াতে জগন্নাথৰ মূৰ্তি 3টা আছে, কৃষ্ণ, বলৰাম আৰু সুভদ্ৰা। দেখিবলৈ ইমান ভাল লাগিছে। মই ভাবিছোঁ এইটো শ্ব'পিচ কৰি ৰাখি থ'ম, নহ'লে থাপনাত সজাই দিম। আৰু এইটো বহুত ভাল লাগিছে, এখন জোলনাৰ নিচিনা আছে, এইটো লৰি থাকে। আৰু নেক্সট এইটো আনিছে আমাৰ ডাঙৰ বাৰ বাবে। এইটো বাক মই দি আহিম কালি পৰহিৰ ভিতৰত গৈ। আৰু নেক্সট এইটো আচলতে আনিছে আমাৰ ডাঙৰ বাৰ বাবে, আৰু মোৰ ফ্ৰেণ্ডজনীৰ ছিষ্টাৰজনী আনিছে, ডাঙৰ বাৰ বাবে আনিছে। আৰু এটা মাছৰ নিচিনা, মাছ নহয় আচলতে, এইটো শংখ চাগে, শংখত এনেকৈ আছে আৰু দেখিবলৈ ইমান ভাল লাগিছে। মই বাক গৈ দি আহিম। বহুত ভাল লাগিছে বস্তুখিনি, সিহঁতে ইমান মৰমত আনিছে মোৰ বাবে। আৰু নেক্সট এখন বহুত মৰম লগা বেগ আনিছে। বেগখনৰ ভিতৰত আছে এটা মুকুতাটো দেখাই দিছোঁ আপোনালোকক। আৰু এই মুকুতাটো আনিছে, এইটো মই আঙুঠিত লগাই ল'ম। আৰু এই বেগখন মোৰ বহুত কিউট লাগিছে। অকণমান বেলেগকৈ বনোৱা হয়, বেতেৰে বনোৱা হয় চাগে, আৰু ধুনীয়াকৈ ফ্লাৱাৰ্ছ আছে কিছুমান, চ' বহুত কিউট লাগিছে। মোৰ বাবে আনিছে এযোৰ ধুনীয়া ইয়েৰিংযোৰ মোৰ বহুত ভাল লাগিছে। তাৰপিছত আকৌ এযোৰ ইয়েৰিং আনিছে, আৰু এইযোৰ বহুত ধুনীয়া ইয়েৰিং হয়। আৰু এইযোৰ আনিছে তাইৰ ছিষ্টাৰে মোৰ বাবে। আৰু বহুত বহুত ধন্যবাদ ইমান দূৰ জেগাত গৈ মোৰ বাবে ইমান মৰমত বস্তুবিলাক অনাৰ বাবে। আৰু মোৰ বহুত বেছি ভাল লাগিছে। আৰু ইয়েৰিং মই এনেও বহুত ভালেই পাওঁ। আৰু এযোৰ ইয়েৰিং আনিছে, আমি তিনিওজনীৰ কাৰণে 3যোৰ ইয়েৰিং আনিছে। আৰু এয়া ভাতকেৰেলা আৰু আলু ফ্ৰাই কৰিছোঁ একেবাৰে চিম্পলকৈ। আজি ৰুটি খাব মন গ'ল, সেয়ে ভাবিলোঁ এখন ভাজি বনাওঁ। আৰু মই ভাজিখিনি বনালোঁ, মায়ে বনালে ৰুটিখিনি। যিহেতু বৰ গৰম, সেয়েহে আৰু ভাত খাব মন নগ'ল ৰাতি, সেয়ে ৰুটি আৰু ভাজি খালোঁ। আৰু এইফালে মোৰ ৰুটি আৰু ভাজিও ৰেডি হৈ গ'ল। আৰু আজিৰ ব্লগটো মই ইয়াতে সামৰিছোঁ। লগ পাম আন এটি ব্লগত। বাই বাই।